নমস্কাৰ, আপোনালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগন্তুক এছাম টেটৰ আপোনালোকৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল, অসমৰ অতি পুৰণি নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। ৰামায়ণ আৰু মহাভাৰতৰ দিনত অসমৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষ আৰু কামৰূপ। কামৰূপ ৰাজ্যৰ ভাগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হৈছে 4টা: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। ৰত্নপীঠৰ ঠাইখণ্ড কি? ইয়াৰ উত্তৰ হৈছে কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ। কামপীঠৰ ঠাইখণ্ড কি? ইয়াৰ উত্তৰ হৈছে সোণকোষ নদীৰ পৰা ৰূপহী নৈলৈ। স্বৰ্ণপীঠৰ ঠাই কি আছিল? ইয়াৰ উত্তৰ হৈছে ৰূপহী নৈৰ পৰা ভৰলী নদীলৈকে। সৌমাৰপীঠৰ ঠাই কোনখন? ইয়াৰ উত্তৰ হৈছে ভৰলী নদীৰ পৰা দিকৰাই নদীলৈ। নৰক আৰু ভগদত্তৰ ৰজা কি জাতিৰ মানুহ আছিল? ইয়াৰ উত্তৰ হৈছে কলিতা জাতিৰ। ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি কোন জাতিৰ মানুহ আছিল? ইয়াৰ উত্তৰ হৈছে আৰ্য জাতিৰ। আহোম, খামতি, নৰা, ফাকিয়াল আদি কোন জাতিৰ মানুহ আছিল? ইয়াৰ উত্তৰ হৈছে টাই জাতি বা জনগোষ্ঠীৰ। অসম শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে অতুলনীয় বা অনুপম। বৰ্তমান অসমীয়া জাতি কিহেৰে গঠিত? ইয়াৰ উত্তৰ হৈছে আৰ্য আৰু অনাৰ্য জাতিৰ। কোন ৰজাৰ দিনৰ পৰা অসমৰ নাম কামৰূপ হয়? ইয়াৰ উত্তৰ হৈছে মহাৰাজ নৰকাসুৰৰ দিনৰ পৰা। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে নীলাচল পাহাৰত। নীলাচল পাহাৰৰ আন এটি নাম কি? ইয়াৰ উত্তৰ হৈছে কামগিৰি পাহাৰ। যাৰ সমান কোনো নাই সেই ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অসম। আমাৰ ৰাজ্যৰ নাম কেতিয়াৰ পৰা অসম হয়? ইয়াৰ উত্তৰ হৈছে টাইসকল অসমলৈ অহাৰ পিছৰ পৰা। কি শব্দৰ পৰা টাইসকল আহোম নামেৰে পৰিচিত হয়? ইয়াৰ উত্তৰ হৈছে অহম শব্দৰ পৰা। মহীৰংগ দানৱ কোন মূলৰ আৰু কি জাতিৰ লোক আছিল? ইয়াৰ উত্তৰ হৈছে মংগোলীয় মূলৰ আৰু কিৰাত জাতিৰ লোক আছিল। ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ভূমিৰ দেৱীৰ পুত্ৰ নৰকে। কামাখ্যা মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে নৰক বা নৰকাসুৰে। ভগদত্ত কোন আছিল? ইয়াৰ উত্তৰ হৈছে নৰকাসুৰৰ পুতেক, ভাৰতৰ এজন বিখ্যাত ৰজা আছিল। গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল? ইয়াৰ উত্তৰ হৈছে ভগদত্তই। নৰকাসুৰৰ সমসাময়িক বা একে সময়ৰ শোণিতপুৰৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে বাণ ৰজা। দৈত্য বংশৰ মহাদানী বলিৰ পুত্ৰ কোন আছিল? ইয়াৰ উত্তৰ হৈছে বাণ ৰজা। উষাৰ সখীয়েক চিত্ৰলেখা কাৰ জীয়ৰী আছিল? ইয়াৰ উত্তৰ হৈছে বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডৰ। উষা হৰণ কাহিনীৰ আধাৰত কোনে কুমৰ হৰণ আৰু পীতাম্বৰে উষা পৰিণয় কাব্য লিখিছিল? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰ ভাৰতীয়ে। কুণ্ডিল ৰাজ্যৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হৈছে ভীষ্মক। হিড়িম্বাপুৰৰ বৰ্তমান নাম কি? ডিমাপুৰ। কামৰূপত কোনে কেতিয়া ব্ৰাহ্মণ বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে পুষ্য বৰ্মনে 4ৰ্থ শতিকাৰ মাজভাগত। পুষ্য বৰ্মন মগধৰ কোন ৰজাৰ সমসাময়িক আছিল? ইয়াৰ উত্তৰ হৈছে সমুদ্ৰগুপ্তৰ। বৰ্মন বংশৰ ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন। পুষ্য বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ মাজত কিমানজন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হৈছে 11 জন। কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ কনৌজ ৰাজ্যৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হৈছে হৰ্ষবৰ্ধন বা শিলাদিত্য।
ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপনৰ কাৰণে কাক পঠাইছিল? ইয়াৰ উত্তৰ হৈছে হংসবেগ নামৰ লোক এজনক। গৌড় ৰাজ্যৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰ হৈছে কৰ্ণ সুবৰ্ণ বা পৌণ্ড্ৰবৰ্ধন। কোন ৰজাৰ দিনত কামৰূপ ৰাজ্যৰ সীমাৰ পৰিসৰ বৃদ্ধি হৈছিল? ইয়াৰ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। চীনা পৰিব্ৰাজক হিউৱেন চাং কেতিয়া ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল? ইয়াৰ উত্তৰ হৈছে 629 খ্ৰীষ্টাব্দত। নালন্দা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে বিহাৰত। হিউৱেন চাং কেতিয়া অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হৈছে 640 খ্ৰীষ্টাব্দত। কোন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল বা কোনে হিউৱেন চাঙক মাতিছিল? ইয়াৰ উত্তৰ হৈছে ভাস্কৰ বৰ্মন। হিউৱেন চাঙে অসমক কি বুলিছিল? ইয়াৰ উত্তৰ হৈছে কামলুংপো। হিউৱেন চাঙৰ টোকাত অসমৰ জলবায়ুৰ বিষয়ে কি কোৱা আছে? ইয়াৰ উত্তৰ হৈছে জলবায়ু শীতল, স্বাস্থ্যকৰ আৰু মাটি সাৰুৱা। কামৰূপৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে ভাস্কৰ বৰ্মন। নিধনপুৰ তামৰফলি ক'ত আছে? ইয়াৰ উত্তৰ হৈছে শ্ৰীহট্ট জিলাত। প্ৰাচীন অসমৰ গৌৰৱময় অধ্যায় বুলিলে কোনখিনি সময়ক বুজা যায়? ইয়াৰ উত্তৰ হৈছে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালক। কমতা ৰাজ্য বুলিলে কোন ঠাইক বুজা যায়? ইয়াৰ উত্তৰ হৈছে কামৰূপক। কমতা ৰাজ্যৰ ৰজাসকলৰ উপাধি কি আছিল? ইয়াৰ উত্তৰ হৈছে কমতেশ্বৰ আৰু গৌড়েশ্বৰ। কামৰূপ বা কমতাৰ ৰজা সন্ধ্যা ৰজাই কি উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে গৌড়েশ্বৰ। কমতা ৰাজ্যৰ বিখ্যাত ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে দুৰ্লভ নাৰায়ণ। মগধৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰ হৈছে কনৌজ। চণ্ডীবৰ ভূঞাৰ বংশত অসমৰ কোন মহাপুৰুষৰ জন্ম হৈছিল? ইয়াৰ উত্তৰ হৈছে শংকৰদেৱৰ। কোন ৰজাৰ দিনত অসমৰ কথিত ভাষাই সাহিত্যৰ ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল? উত্তৰ হৈছে দুৰ্লভ নাৰায়ণৰ দিনত।